হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগছ। আজি চাগে আপোনালোকে থাম্বনেইল দেখি গম পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আজি দুপৰীয়া ঘৰত মানে মই অকলে আছোঁ, সেয়েহে ভাতটোতো মই নিজেই বনাই খাব লাগিব। সেয়েহে ভাবিলোঁ মই ইমান আৰু গৰমত ইমান জুতি পুতি কৰি নাথাকোঁ, খালি চিম্পলকৈ ভাত কেইটামান বনাই খাই দিওঁ। প্ৰথমে মই ধুনীয়াকৈ বেঙেনা কেইটামান কাটি ল'লোঁ টুকুৰা কৰি, আৰু কাটি লৈ মই আলু এটা ধুনীয়াকৈ বাকলি গুচাই আছোঁ। বাকলি গুচাই পেলাই মই ধুনীয়াকৈ আলু আৰু বেঙেনাটো ধুনীয়াকৈ পাতলকৈ মই কাটি ল'ম। ধুনীয়াকৈ মই আলু আৰু বেঙেনাটো পাতলকৈ কাটি পেলাই মই ধুনীয়াকৈ পানীত অকণমান সময় তিয়াই থৈছোঁ। আৰু যিহেতু খালী ভাত খাব লাগিব, সেয়েহে ভাবিলোঁ কণী এটা অমলেট বনাই লওঁ। প্ৰথমে মই কণীটো ধুনীয়াকৈ ভাঙি পেলাই গ্লাছ এটাত মানে মই কণীটো উলিয়াই ল'লোঁ। উলিয়াই পেলাই মানে চামুচ এপাতি ধুনীয়াকৈ মিহলাই দিম, আৰু মিহলাই পেলাই এতিয়া মিহলাই ল'লোঁ। মিহলাই গেছটো অন কৰিলোঁ। অন কৰি মই টাৱা এখন বহাই দিলোঁ। বহাই পেলাই মই তেল, পিঁয়াজ, নিমখ, জলকীয়া মই একেলগে দিয়ে দিলোঁ। মই এতিয়া ধুনীয়াকৈ ভাঙি থোৱা কণীখিনি মই এতিয়া ট্ৰেখনত ঢালি দিলোঁ, আৰু অলপ পিছত আমাৰ এয়া অমলেট ৰেডি। এতিয়া আমাৰ অমলেট হৈ গ'ল, আৰু মই ভাবিলোঁ আমাৰ কাটি থোৱা আলু আৰু বেঙেনাখিনি ধুনীয়াকৈ ভাজি লওঁ। এয়া আমাৰ ভাজি ট্ৰেখনত বহাইছোঁ, আৰু অলপ পিছত আমাৰ ভাজিখিনিও ৰেডি হৈ গ'ল। তেতিয়ালৈকে মই মানে ভাত, দাইল আৰু লগতে চালাডো ধুনীয়াকৈ কাটি ল'লোঁ। আৰু মানে আলুখিনি নুমাই বেঙেনাখিনি আৰু অকণমান ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমাৰ ফাইনেলি টেষ্টিং টাইম আহি গ'ল। এতিয়া ধুনীয়াকৈ মই নেমু অকণমান দালিত চেপি ল'লে বহুত ধুনীয়া লাগে হয়নে? সেয়েহে মই নেমু অকণ দালিত ধুনীয়াকৈ চেপি লৈছোঁ, আৰু এতিয়া মই টেষ্ট কৰোঁ। কেতিয়াবা মানে এনেকৈ খায়ো কিমান এটা ধুনীয়া লাগে হয়নে? আলু ভাজি, বেঙেনা ভাজি, অমলেট। মোৰ কিন্তু এনেকুৱা এসাঁজ ভাত খাই বহুত বেছি ভাল লাগে। গাইজ আপোনালোকৰ এনেকুৱা ভাত খাই কেনেকুৱা লাগে মোক কিন্তু জনাব।